Gitu. Oh, whistle mana igol, whistle mana igol. Oh. নমস্কাৰ মই প্ৰাঞ্জল বৰুৱাই সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আছোঁ বৰ্তমান চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত। মানে ইয়াত আজি পয়লেং উদযাপন কৰিছে তিনিদিনীয়াকৈ ৩, ৪ আৰু ৫ ফেব্ৰুৱাৰী তিনিদিনীয়াকৈ পয়লেং উদযাপন কৰিছে। এই পয়লেং কি আৰু কি কাৰণে পতা হয় সকলোখিনি জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। আপোনালোকে মোৰ লগত বৰ্তমান স্থানীয় এজন আছে, মানে তেওঁ এই পয়লেংটোৰ বিষয়ে অলপ কৈ দিব। আমাৰ এইটো পয়লেং আজিৰ পৰা ষ্টাৰ্ট হৈছে ৩, ৪, ৫ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব। আপোনালোকে দেখিছে ইয়াত এখন ৰথ পয়লেং শব্দ টাই ভাষা শব্দ। কয় মানে হৈছে এটা উৎসৱ, এটা ফেষ্টিভেল আৰু দেখিছে বুলি কোৱা হয়। এইটো ইয়াত ৰথখন সেইকাৰণে জনা শাসন বংশ তেখেতৰ সহদেৱ আজি ইয়াত এই মানে সহদেৱ এতিয়াও সোমাই আছে। পৰিধান হৈছিলে আমি মানে এতিয়া বৌদ্ধ মানে এইটো সব শান্তি হ'ব লাগিব। সমাজৰ কাৰণে কাম কৰিছে, তেনেকুৱা শান্তিসকলক উৎসৱটো কৰা হয়। যোনটো পয়লেং যোনজন ভান্তি আনন্দৰাম বৰুৱা আৰু তেখেতক দিল্লীত সম্বোধন ২৬ চনৰ ২৭ উত্তৰ পূৰ্বাঞ্চলৰ এজন তেওঁৰ কিতাপ প্ৰায় ২০ জীৱন অতিবাহিত কৰিছে। তেখেতসকল যেতিয়া মৃত্যুপৰায়ণ কৰে, যেতিয়া নিৰ্বাণগামী হয়, তেখেতসকলক এনেকৈ ৰথ তেওঁৰ সহদেহটো ৰাখি কিনি এতিয়া অনুষ্ঠানটো ৩ দিনীয়া হৈছে। 3 আৰু 4, 5 মানে একেবাৰে শেষৰ দিনাখনি মানে তেওঁক মানে জ্বলোৱাই দিয়া হয়। ৰথৰ সৈতে তেওঁৰ সহদেহ জ্বলোৱাই দিয়া পাছত তেওঁৰ সহদেহৰ যোনটো চিতাবস্ত্ৰ থাকিব, আমি সেইটো লৈ ৰাতি তেওঁৰ নামত আমি সন্মানীয় মানে সদায় চিৰ স্মৃতিৰ কাৰণে তেখেতৰ চিতাবস্ত্ৰ লৈ কিনে আমি এটা দৌল, আমি যোনটো আমাৰ টাই ভাষাত কংগু বুলি কয়, দৌল প্ৰতিষ্ঠা কৰি কিনে তেখেত জীয়াই থকা সময়টো আমাৰ কাৰণে বহুত শ্ৰদ্ধাৰ পূজনীয় আছিল। আৰু তেওঁৰ নাইকিয়া হোৱাৰ পাছতো সেই যোন চিতাবস্ত্ৰ লৈ কিনে সদায় চিৰজীৱনৰ বাবে আমাৰ সমাজৰ আমি সদায় তেখেতক মানে সন্মান আৰু পূজনীয়। ধন্যবাদ। ইমানখিনি কথা জনোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আপোনালোকে এতিয়া বুজিলে পয়লেং কি কাৰণে উদযাপন কৰা হয়। গতিকে আপোনালোকে ভিডিঅ'টো আৰু চাই থাকিব। সকলোকে ৰথ টানিবলৈ আৰম্ভ কৰিছে সকলোৱে। পয়লেং উৎসৱ মানেই হৈছে ৰথ যাত্ৰা। চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত যি বুদ্ধিষ্ট মনেষ্ট্ৰী আছে, সেই বুদ্ধিষ্ট মনেষ্ট্ৰীতেই আছিল ধৰ্মৰত্ন ডক্টৰ শাসন বংশ মহাথেৰ ভান্তে। আৰু সেই ভান্তেৰ আজিৰ পৰা প্ৰায় ৬-৭ মাহৰ আগতে পৰলোক প্ৰাপ্তি হয়। আৰু সেই ভান্তেৰ শৰীৰটো এতিয়াও দাহ কৰি দিয়া নাই বা জ্বলাই দিয়া নাই। বৰ্তমান সেই ভান্তেৰ দেহটো এই ৰথখনতেই ৰখা হৈছে আৰু অহা ৫ তাৰিখে তেওঁক জ্বলাই দিয়া হ'ব। আৰু এয়াই হৈছে পয়লেং উৎসৱ। আৰু পয়লেং মানেই
ৰথযাত্ৰা। বিশেষকৈ ৰথখনৰ দুয়োফালে 4ডাল ৰছী দিয়া হয় আৰু সেই ৰছীডাল চুই বা টানি ভান্তেজনক শেষ শ্ৰদ্ধাঞ্জলি দিয়া হয়। মৃত্যুৰ পিছত ভান্তেজনক সকলোৱে চুব বা স্পৰ্শ কৰিব নোৱাৰে বাবে এনেধৰণৰ ৰথ নিৰ্মাণ কৰি সকলোৱে যাতে ৰথখন চুব পাৰে বা টানিব পাৰে এনেধৰণৰ ব্যৱস্থা কৰা হয় আৰু এনেকৈয়ে ভান্তেজনক শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় আৰু এয়াই হৈছে পয়লেং উৎসৱ বা ৰথযাত্ৰা। মেলাবোৰ পঢ়িব আজিৰ পৰা আৰু আৰম্ভ কৰি আছে দিবৰ কাৰণে। কি কি লাগে সকলোবোৰ পাব ইয়াতে। आप लोग कहाँ से? नामसाई। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আপোনালোকে পয়লেং কি ভান্তেৰ মুখেৰে গম পালে। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই আৰু জয় আই অসম।